হে গাইজ গুড মৰ্ণিং বিতুপন শইকীয়া অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অলপ এয়া ওলাই আহিলোঁ নদী কিনাৰতে। এখন আমাৰ নদী, ইয়াত এইফালে আছে আমাৰ মঞ্জিল শইকীয়া। হেল্ল'। বৰ্তমান আমাৰ এতিয়া বিশেষ কাৰণ হৈছে মঞ্জিল শইকীয়া এটা নতুন চং আহি আছে। অকণমান সিয়ে কৈ দিব তাৰ বিষয়লৈ, অকণমান গুণগুণাইও দিব। আপোনালোকে ভিডিঅ'টো চাব। নেক্সট আপোনাৰ 10-11 তাৰিখে আমাৰ ৰিলিজ কৰিম। বৰ্তমান গানটো মিক্সিঙত দিয়া হৈ গ'ল। অকণমান গুণগুণাই দিয়ক, কিবা এষাৰ কওকো তাৰ বিষয়লৈ। ভালকৈ চাব আপোনালোকে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কৈ দিয়ক কিবা এটা। নমস্কাৰ, মই মঞ্জিল শইকীয়া। নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা 17 চনতে মই গান কৰিছিলোঁ। তাৰপিছত কোনোবা কাৰণবশতত মই অলপ বহিবলগীয়া হ'ল। আজি আকৌ পুনৰ উভতি আহিছোঁ 6 বছৰৰ মূৰৰ পিছত এটা নতুন গান লৈ। সকলো ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ। বগা কাগজত বুলি গান এটা কৰিছোঁ। কণ্ঠদান কৰিছোঁ মই, আৰু ফিমেল ছিংগাৰ হৈছে আপোনাৰ papori গগৈ। আৰু পয়ত্ৰিক কবিতা এটা আছে অলপ আগত আপোনাৰ কবিতাটো আবৃত্তি কৰিছে হিমাংশু কাশ্যপে। কবিতাটোকে অকণমান গুণগুণাই দিয়ক। কবিতাটো ভাল লাগিছে, মোৰ খুব প্ৰিয় হয়, খুব ধুনীয়া, আপোনালোকেও ভাল পাব। গতিকে কবিতাটোকে অকণমান গুণগুণাই দিয়ক। গানটো বাৰু পিছত আপোনালোকে শুনিব। কবিতাটো বৰ এটা মই আবৃত্তি ইমান ভালকৈ কৰিব নাজানো, কিন্তু মই অলপ গুণগুণাই দিব পাৰিম মানে। আহিন আহিন লগাই দিন আবেলিত, তিয়াই আজাক মোক আবতৰীয়া বৰষুণে। আশা নামৰ এচেৰেঙা ৰেঙনিত তুমি প্ৰতিটো পলে নপলে থাকা মাথো মোৰ কাষতে। তুমি বাৰিষাৰ ঢৌ মোৰ বিশাল সাগৰৰ, তুমি আছা মাথো মোৰ হিয়াৰ মাজত। মাতিবানে তুমি মোক মৰমৰ মাতেৰে, প্ৰতিটো পলে নপলে আছোঁ বাট চাই মাথো তোমাৰ অপেক্ষাত, কেৱল তোমাৰ অপেক্ষাত। গতিকে গানটো সকলো অসমবাসী ৰাইজকে ক'ব বিচাৰিছোঁ যে অহা 11 তাৰিখে আমাৰ গানটো ৰিলিজ কৰিম বুলি ভাবিছোঁ। সকলোৱে যাতে গানটো আদৰি লয় তাকে কামনা কৰিছোঁ। ষ্টুডিঅ'ৰ পৰা লাইভ এটা দিম বুলি ভাবি আছোঁ। গানটো আপোনালোকক অলপ শুনাবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে এবাৰ শুনিব, শুনি ভাল পাব বুলি আশা কৰিছোঁ। ধন্যবাদ। বাই বাই। ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। থেংক ইউ ফৰ ৱাচিং।